নমস্কাৰ প্ৰথমতে সমূহ নাম ধৰ্মী ৰাইজক লগতে অসমবাসী ৰাইজক শ্ৰী শ্ৰী দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া বৰ্তমান ডিগ্ৰীৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰত নাম গাই আছোঁ। ৰাতি আছে আমাৰ সৰভোগত নাম আছে, সৰভোগত যাম। এতিয়া মানে আজিও ইয়াত নাম পৰিৱেশন কৰিব আহোঁতে কৈছে বহুকেইজনে যে সেইটো নাম দিবা। তাৰপাছত মই সুধি লৈছোঁ ৰাইজক, কৈছোঁ মই প্ৰথমতে এটা কৰুণ নাম দিম। তেওঁলোকে কৈছে নালাগে নালাগে, আমি সেইটো নামেই চাম, আৰু সেইটো নামৰ কাৰণে মাতিছে। ছ'চিয়েল মিডিয়াত তোমাক যেনেদৰে এছামে আক্ৰমণ কৰি আছে, নাম কোৱা স্থানত তেনেকুৱা অসুবিধাৰ সন্মুখীন নাই নাই, এতিয়ালৈ হোৱা নাই। আৰু কাৰণ কমিটিখনে বহুতখিনি সুৰক্ষা দিয়ে, কাৰণ তেওঁলোকে নিমন্ত্ৰণ কৰে যেতিয়া তেওঁলোকে বহুতখিনি চায়। ৰাইজৰ সঁহাৰি কেনেকুৱা পোৱা? নাম গৈ থকাৰ সময়ত যিটো সঁহাৰি কেনেকুৱা পোৱা? বহুত বেছি ভাল লাগে। মানে তুমি যদি সকলোকে ব্যস্ত কৰি ৰাখা নাম গৈ থকাৰ সময়ত, সেই সময়ত ৰাইজে তোমাক সঁহাৰি দিয়ে নে পুৰা? দিয়ে দিয়ে, ভাল লাগে আৰু মানে প্ৰতিটো মুহূৰ্তত তোমাক সঁহাৰি দিয়ে? দিয়ে। এতিয়া মানে চেলিব্ৰিটিৰ নিচিনা হৈছে, কি ক'বা? চেলিব্ৰিটি নহয়, জেনেৰেল মানে সাধাৰণ মানুহ যেনেদৰে জীৱন যাপন কৰে মই তেনেকুৱাই সকলোৰে লগত মিলি থাকিব বিচাৰোঁ, আৰু সকলোৰ লগতে মিলি জুলি থাকিব মানে কি সদায় থাকিম আৰু সেনেকুৱা মানে। বহুতে কৈছে তুমি ভৱিষ্যতলৈ অহংকাৰী হোৱাৰ সুবিধা আছে বা চান্স আছে? নাই নাই, তেনেকুৱা কথা নহয়। কাৰণ এটা কথা ক'ব গ'লে মোৰ প্ৰতিভা থাকিলেও যদি ৰাইজে যদি এইখিনি বস্তু সমাজত যদি উলিয়াই নিদিলে হয়, তেতিয়াহ'লে চাগে মই আগবাঢ়ি যাব নাপালোঁ হয়। গতিকে মোৰ এই প্ৰতিভাৰ ক্ষেত্ৰত বা মই ইমানখিনি দূৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত ৰাইজখিনি বা অসমবাসী ৰাইজ লগতে মোৰ পৰিয়ালবৰ্গও বহুতখিনি সহায় আছে। আমি ডিগ্ৰী পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ তৰফৰ পৰা যিহেতু ফাকুৱা উৎসৱ উদযাপন কৰিছোঁ, সদৌ অসমবাসীলৈকে ফাকুৱা উৎসৱৰ শুভেচ্ছা তথা উল্লাস জনাইছোঁ। কৰিশ্মা নাথৰ নাম আমি আজি যি পৰিৱেশন কৰিলে ভাল বুলিয়ে ক'ব লাগিব। আজি কিছুদিনৰ পৰা আমি দেখিছোঁ ফেচবুক বা মিডিয়া এইবিলাকত কৰিশ্মা নাথক সমালোচনা কৰি থকা হৈছে। আচলতে মই যিসকলে সমালোচনা কৰিছে শ্ৰদ্ধাৰে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে কৰিশ্মা নাথৰ এগৰাকী সৰু ছোৱালী, নাম ইতিমধ্যে তেখেতে গাব আৰম্ভহে কৰিছে। তেনে ক্ষেত্ৰত তেখেতক গঠনমূলক সমালোচনা কৰি যিখিনি ভুল আছে সেই ভুলখিনি আঁতৰাই শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাটোহে আমাৰ ৰাইজৰ আচলতে বাঞ্ছনীয় বা দৰকাৰ। এই ক্ষেত্ৰত আপোনালোকে ক'ব পাৰে যে অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ এটা সময়ত জয়মতীৰ নাম, অৰ্থাৎ যিটো নেকি আমি ছেমি ৰয়েল বুলি কওঁ, বুৰঞ্জীমূলক, এই বুৰঞ্জীমূলক নাম গোৱাৰ কাৰণে অৰ্থাৎ ধৰ্মীয় আখ্যানৰ পৰা বাহিৰত যোৱাৰ কাৰণে তেখেতক বহিষ্কৃত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত কৈলাশ তালুকদাৰে সেই কথাটো মানি লৈয়ে হওক বা যিকোনো কাৰণবশতঃ তেখেতেতো আকৌ এই ৰামায়ণ মহাভাৰত পুৰাণৰ গীত গাই ফুৰিছে, ৰাইজৰ মাজলৈকে লৈ গৈছে, সেইখিনি ৰাইজে গ্ৰহণ কৰিছে। তেনেকুৱাকৈ কৰিশ্মা নাথো বৰ বিতৰ্কত আহিব নালাগে। সৰু ছোৱালী, তেখেতৰ ভৱিষ্যত আছে। গতিকে আমি গঠনমূলক আলোচনা কৰি বা সমালোচনা কৰি তেখেতক আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা এটা কৰিব। এইটো শ্ৰদ্ধাৰে বিনম্ৰতাৰে যিসকল ব্যক্তিয়ে সমালোচনা কৰিছে তেখেতসকলক সমালোচনা কৰাৰ যুক্তি নাই বুলি মই কোৱা নাই। কিছুমান কথা যেতিয়া অলপ বাহুল্য হয় বা ভাল নোপোৱা অপচন্দৰ কথা হয়, তেতিয়া হয়তো সমালোচনা কৰিব লাগিব। কিন্তু সেইটোৱে এইটো কথা নহয় যে সমালোচনা কৰি একেবাৰে শিল্পীগৰাকী নিয়াস কৰি দিম, তেনেকুৱা নহয়। তেখেতক ভৱিষ্যতে উঠি অহাৰ যিটো ৰাস্তা সেইটো আমি দেখুৱাব লাগিব।